ছাত্ৰ-ছাত্ৰীসকল আজি জীৱন প্ৰক্ৰিয়া পাঠ্যৰ পৰৱৰ্তী অংশলৈ যাবলৈ ওলাইছোঁ। মানুহৰ পৰিপুষ্টিৰ কথা কোৱাৰ আগতে তোমালোকক মই আকৌ মনত পেলাই দিব ওলাইছোঁ যে আমাৰ খাদ্যৰ উপাদান হৈছে 7টা। এই 7টা উপাদানৰ ভিতৰত 4টা উপাদান হজম হ'বৰ কাৰণে কোনো এনজাইমৰ প্ৰয়োজন নহয়। সেইকেইটা হৈছে ভিটামিন, মিনাৰেল, ফাইবাৰ আৰু পানী। আৰু বাকি 3টা আছিলে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেট। এই কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেট কি হয় আমাৰ দেহত হজম হ'বৰ কাৰণে প্ৰয়োজন হয় আৰু তাৰ কাৰণে কিছুমান উৎসেচক বা জৈৱ অনুঘটক বা এনজাইমৰো প্ৰয়োজন হয়। চাবা, মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়লৈকে বিস্তৃত এডাল দীঘল নলী। এই পাচন নলীৰ বিভিন্ন অংশসমূহ 6.6ত দেখুওৱা হৈছে। ইফালে তোমাৰ ছবিটো আছে, আমি ইয়াতে আলোচনা কৰিম বাৰু, যা নহওক। চাবা, ইয়াৰ বিভিন্ন অংশসমূহ বেলেগ বেলেগ কাৰ্য সমাধা কৰে। পাচন নলীত আহাৰ সোমোৱাৰ পাছত কেনেধৰণৰ পৰিৱৰ্তন ঘটে বাৰু ইয়াৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। চাবা কেনেকৈ হেৰি হয়। ইয়াতে চাবা, প্ৰথমতে কাৰ্যকলাপ এটা দিয়া আছে। 2টা টেষ্ট টিউব A আৰু Bত 1 ml চেতহাৰ ডব 1% লোৱা। পাৰ্চেণ্ট চলিউশ্যন বনাবা তোমালোকে নিশ্চয় জানা যে 1% চলিউশ্যন তুমি কেনেকৈ বনাবা। 1%ৰ ডব একো নহয়, আমি 1 ভাগ ল'ম ষ্টাৰ্চ আৰু 99 ভাগ ল'ম পানী। থাকিব মনত, তেতিয়া 1% হয়। যদি 2% বুলি কয় 2 ভাগ ল'ম ষ্টাৰ্চ আৰু 98, অৰ্থাৎ দুয়োটা মিলি 100 হ'ব লাগিব। যেহেতু 1% বুলি কৈছে, 1 ভাগ আমি ষ্টাৰ্চ ল'ম আৰু 99 ভাগ আমি পানী ল'ম, তেতিয়াই 1% হ'ব। টেষ্ট টিউব 8 1 ml লালতি মিহলি কৰি 20-30 মিনিটমান সময় কি কৰিব দিছে, দুইটা টেষ্ট টিউব লৰচৰ নকৰাকৈ ৰাখি থ'ব দিছে। এটাত আমি টেষ্ট টিউব A আৰু B দুটা লৈছিলোঁ নহয়, দুটাতে 1 ml কি কৰিছিলোঁ 1%ৰ ষ্টাৰ্চ লৈছিলোঁ। এটাত আমি কি লালতি দিম মুখৰ পৰা আৰু আনটোত আমি লালতি নিদিয়াকৈ 20ৰ পৰা 30 মিনিট সময় আমি থৈ দিম। এতিয়া কেইটামান আয়ডিনৰ ডব দুইটা টেষ্ট টিউবত মিহলি কৰা হ'ল। দুইটা টেষ্ট টিউবত আমি মিহলি কৰিম। এতিয়া কোনটো টেষ্ট টিউবৰ ডবৰ ৰং সলনি হোৱা দেখিছা? চাবা, আমি গম পাইছিলোঁ আয়ডিনে কি হয় শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰিলে গভীৰ নীলা ৰং সৃষ্টি কৰে। গতিকে চাবা, যিহেতু টেষ্ট টিউব 8 1 ml আমি লালতি লৈছিলোঁ, তাত কি হ'ব ষ্টাৰ্চখিনি লালতিয়ে কি কৰিব সৰল অৱস্থালৈ নিব। নিয়াৰ কাৰণে কি হ'ব, সি আৰু শ্বেতসাৰ হৈ নাথাকে, সি কি হ'ব সৰল পদাৰ্থলৈ ৰূপান্তৰিত হ'ব, যেনে গ্লুক'জলৈ পৰিণত হ'ব। গতিকে তাত যদি আমি আয়ডিন দিওঁ, আয়ডিন কি কৰিব নোৱাৰিব যে এই ষ্টাৰ্চৰ বৰণ সলনি নহ'ব, কাৰণ ষ্টাৰ্চ হৈ সি আৰু নাথাকে। তাক কি হ'ব সৰল অৱস্থালৈ যাব। কিহৰ কাৰণে? এই লালতিৰ কাৰণে যাব। কিন্তু যিটো টেষ্ট টিউবত আমি কি লৈছিলোঁ, কেৱল শ্বেতসাৰ লৈছিলোঁ, তাত আমি লালতি দিয়া নাছিলোঁ। তাত কিন্তু কি হ'ব শ্বেতসাৰখিনি শ্বেতসাৰ হৈয়ে থাকিব, আৰু তাত আমি আয়ডিন দিলে আকৌ কি হ'ব, ই গভীৰ নীলা ৰঙলৈ পৰিৱৰ্তন হ'ব। গতিকে আমি গম পালোঁ যে কি টেষ্ট টিউব 8 লালতি দিয়াৰ কাৰণে শ্বেতসাৰ সৰল অৱস্থালৈ গৈছিল, আৰু তাত আয়ডিন দিয়াৰ কাৰণে কি নহ'ল, ইয়াৰ ৰঙৰ পৰিৱৰ্তন নহ'ল। কিয় নহ'ল? তেতিয়া আৰু ই কি হৈ থকা নাই, ষ্টাৰ্চ বা শ্বেতসাৰ হৈ থকা নাই। চাবা, এনেধৰণৰ ৰং সলনি হোৱাটোৱে শ্বেতসাৰ থকা বা নথকাটো কি বুজাইছে? প্ৰথমটোত শ্বেতসাৰ নাই, দ্বিতীয়টোত আছে, এইটোত নাই, দ্বিতীয়ত বিটোত আছে। এই পৰিৱৰ্তন শ্বেতসাৰৰ ওপৰত লালতি ক্ৰিয়া কেনেধৰণৰ হ'ব পাৰে বুলি ভাবা? শ্বেতসাৰৰ ওপৰত লালতি ক্ৰিয়া কি হ'ব, যে শ্বেতসাৰক লালতিয়ে কি কৰিব সৰল অৱস্থালৈ নিব, যাক আমি কি কওঁ পাচন হোৱা বুলি কওঁ নহয়। তাৰপিছত চাবা, আমি বিভিন্ন প্ৰকাৰৰ আহাৰ খাওঁ। এই বিভিন্ন প্ৰকাৰৰ আহাৰবোৰ একোডাল পাচন নলীয়েদি পাৰ হৈ যায়। মুখেৰে আহাৰ খোৱাৰ পাছত দাঁতৰ সহায়ত খাদ্যভাগ প্ৰথমে গুড়ি কৰি লোৱা হয়। আমাৰ দাঁত কি থাকে 32টা থাকে, আৰু এই 32টা দাঁতৰ সহায়ত আমি কি কৰোঁ, তাক গুড়ি কৰি লওঁ। স্বাভাৱিকতে খাদ্য গ্ৰহণ কৰাৰ পিছত খাদ্যভাগ সূক্ষ্মতম কণালৈ পৰিৱৰ্তিত হোৱাটো নিতান্তই প্ৰয়োজন। সূক্ষ্মতম কণিকালৈ প্ৰয়োজন হোৱাটো কিয় নিতান্তই প্ৰয়োজন? কাৰণ আমাৰ কোষে তাক গ্ৰহণ কৰিব লাগিব, আৰু কোষে গ্ৰহণ কৰিব লাগিলে সি কি হ'ব লাগিব, সৰল বা সৰু অৱস্থালৈ যাব লাগিব। কিয় যাব লাগিব? কাৰণ কোষবিলাক হৈছে বহুত সৰু সৰু, আৰু কোষৰ ভিতৰত থকা অংগাণুবিলাকো কি হয় আৰু বহুত সৰু হয়।
খাদ্যবস্তুৰ এনে পৰিৱৰ্তন দাঁতেৰে চোবাই কৰা হয় বেৰখন কোমল আৰু ইয়াৰ পৰা নিখৰণ কৰা পাচক ৰসে আহাৰখিনি তিয়াই পিছল কৰি ৰাখে ইয়াৰ ফলত নলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয় কাৰণ বেৰখন কোমল হয় আৰু পাচক ৰস লগ লগাৰ পিছত ই কি হয় বিজলুৱা হৈ যায় ই কি হ'ব বিজলুৱা হয় আৰু ই পিছল হৈ যায় আমি যেতিয়া আহাৰ খাওঁ তেতিয়া আমাৰ মুখ গহ্বৰত থকা পানীৰ লগতে মুখ গহ্বৰত থকা লালতি গ্ৰন্থিয়ে নিখৰণ কৰা লালতিৰ লগত খাদ্য মিহলি হয় হয় লালতিত কি থাকিব তোমাৰ চেলিভাৰী এমাইলেজ বুলি থাকে অৱশ্যে তাত আৰু কেইবাবিধ এনজাইম থাকে সেইবিলাকৰ কথা তোমালোকৰ কিতাপত নাই তথাপি জানিবা অকল লালতি তোমাৰ লালতিত অকল যে লালতি চেলিভাৰী এমাইলেজ বা লালতি মানে কি চেলিভাৰী এমাইলেজটোৱে নাথাকে তাক বাদে কি থাকিব তোমাৰ আৰু বেলেগ বেলেগ কি থাকিব উৎসেচকো থাকে আমি লালতি এমাইলেজ বুলিও কওঁ তাক বাদে আৰু বেলেগ বেলেগ উৎসেচকো থাকে তোমালোকে কি হয় পিছৰ ক্লাছত পাবা অকল লালতি এমাইলেজ বা চেলিভাৰী এমাইলেজে থাকে বুলি নাভাবিবা আমি জানো যে আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ এই জটিল প্ৰকৃতিৰ আহাৰ পাচন নলীত পাচন হ'বলৈ হ'লে জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো প্ৰয়োজন জটিল আহাৰ সৰল অৱস্থালৈ যাব লাগিব কিছুমান জৈৱ অনুঘটকৰ সহায়ত এই জটিল আহাৰক সৰলীকৰণ কৰা হয় জৈৱ অনুঘটক মানে হৈছে এনজাইম ইংৰাজীত কি বুলি কৈছিলে বায়'কেটালিষ্ট বুলি কৈছিল এনে জৈৱ অনুঘটক বিলাকক উৎসেচক বুলি কোৱা হয় ইয়াতে বায়'কেটালিষ্ট বুলি লিখা আছে চাবা লালতিত থকা এনে এবিধ উৎসেচক হ'ল লালতি এমাইলেজৰ বাদেও কি হয় আন কিছুমান তাত কি থাকে উৎসেচকো থাকে হয় তাত তোমাৰ ৰেনিন থাকে টাইলিন বুলি থাকে এইবিলাকো থাকে যা নহওক পিছত তোমালোকে গম পাবা মনত ৰাখিবা মই আকৌ কৈছোঁ যে লালতিত যে অকল লালতি এমাইলেজে আছে সেইটো নহয় তাক বাদেও কি থাকে বিভিন্ন কি থাকিব তাত কি থাকে উৎসেচক থাকে আৰু সেই উৎসেচকবিলাক তোমালোকে পিছত পঢ়িবলৈ পাবা ইয়াৰ সহায়ত মুখ গহ্বৰত খাদ্য চেতহাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন হয় সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কেতিয়া হয় যেতিয়া লালতি এমাইলেজে ইয়াৰ ওপৰত ক্ৰিয়া কৰে আহাৰ চোবাই থাকোঁতে জিভাৰ সহায়ত লালতিৰ লগত মিহলাই দিয়া হয় এতিয়া আহাৰ আমি যেতিয়া চোবাই থাকিম কি হয় আহাৰ আমি কি কৰিব লাগে বেছি সময় চবাব লাগে যাতে ই কি হৈ যায় সৰল অৱস্থালৈ যায় এতিয়া সৰল অৱস্থালৈ যোৱাৰ পিছত কি হ'ব যে ইয়াক আমি কি কৰিব পাৰোঁ তেতিয়াহে আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে আৰু আহাৰ চোবাই থকাৰ ফলত তোমাৰ দুটা কথা সহজ হয় সেইটো হৈছে কি যে ই লালতিৰ লগত লগ লাগিব ভালদৰে লালতিৰ লগত লগ লগাৰ ফলত কি হয় আমাৰ খাদ্যত থকা কি হ'ব যিখিনি চেতহাৰ অংশ সি কি হ'ব সৰল অৱস্থালৈ যাবলৈ আৰম্ভ কৰে সৰল অৱস্থালৈ যাবলৈ আৰম্ভ কৰিব লগতে লালতিত কি হয় বহুবিধ বেক্টেৰিয়া থাকে হয় এই বেক্টেৰিয়াবিধে কি কৰিব বেক্টেৰিয়াবিলাকে আমাৰ খাদ্যৰ কি কৰিব থকা বেক্টেৰিয়াবিলাকে খাদ্যত থকা অবাঞ্ছিত অণুজীৱবিলাক কি কৰিব মাৰিব লগতে তোমাৰ কি হয় ই পিছল হৈ পিছৰ অংশলৈ খাদ্য নলী পিছৰ অংশলৈ যাবলৈ সহজ হ'ব আৰু হজমতো কি হয় সহজ হয় অপাচিত খাদ্যখিনি পাচন নলীৰ নিৰ্দিষ্ট লয়যুক্ত সংকোচনৰ দ্বাৰা পাচন নলীৰ পশ্চাৎ অংশলৈ গতি কৰে পাচন নলীৰ নিৰ্দিষ্ট লয়যুক্ত সংকোচন মানে হৈছে যে খাদ্য নলী আমাৰ গোটেই মুখৰ পৰা পায়ুলৈকে যিটো অংশ এইডালক কি কয় এলিমেণ্টাৰী কেনেল বুলি কয় হয় এলিমেণ্টাৰী কেনেল বা আমি খাদ্য নলী বুলি কওঁ বাৰু খাদ্য নলী বুলি ক'লে অকল মুখৰ গলৰ অংশই নহয় গোটেই নলীটোকে আমি খাদ্য নলী বা এলিমেণ্টাৰী কেনেল বুলি কয় এতিয়া যা নহওক ইয়াতে তোমাৰ নিৰ্দিষ্ট লয়যুক্ত বুলি কৈছে নিৰ্দিষ্ট লয়যুক্ত মানে হৈছে ইয়াত এবিধ কি থাকে পেশী থাকে মাংস পেশী থাকে তাক কয় স্ফিংটাৰ মাচুল বুলি কয় অসমীয়াটো স্ফিংটাৰ বুলিয়ে আছে তোমালোকে পিছফালে পাবা স্ফিংটাৰ মাচুল হয় এই স্ফিংটাৰ মাচুলৰ সহায়ত কি কৰিব ই কি কৰে লাহে লাহে ঠেলি দিয়ে হয় লাহে লাহে ঠেলি দিয়ে খুব জোৰত নাযায় তুমি চাবা তুমি খোৱা খাদ্যবস্তু যদি খুব জোৰত গৈ পাকস্থলীত পৰে তেতিয়া কি হ'ব পাকস্থলীত এটা প্ৰেছাৰৰ সৃষ্টি হ'ব গতিকে লাহে ঠেলি দিয়ে হয় সেইটো কৈছে নিৰ্দিষ্ট লয়যুক্ত বুলি এনেধৰণৰ গোটেই পাচন নলীতেই পেৰিষ্টেলটিক নামৰ বিশেষ গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে গতিকে কেতিয়াবা পেৰিষ্টেলটিক হয় গতি মানে কি বুলি প্ৰশ্নটো আহে গোটেই প্ৰশ্নটো লগে লগে লিখি থবা খাদ্যনলীৰ পেৰিষ্টেলটিক গতি মানে কি প্ৰশ্নটো লিখি থৈ দিবা উত্তৰটো ইয়াৰ পৰাই লিখিবা মুখৰ পৰা খাদ্যৰ মিশ্ৰণ গ্ৰাহনলীয়ে দি পাকস্থলীত প্ৰৱেশ কৰে গ্ৰাহনলী বুলি ক'লে ইয়াতে দি আছে চাবা গ্ৰাহনলী কোনটো এইটো নহয় এইটো মুখগহ্বৰ গ্ৰাহনলী দি কি কৰে এনেকৈ প্ৰৱেশ কৰে
পাকস্থলীৰ পাচননলীৰ এটা ডাঙৰ অংশ খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰণ ঘটে পাকস্থলীটো কি হয় আমাৰ বেলুন লাইক ষ্ট্ৰাকচাৰ হয় বেলুন লাইক ষ্ট্ৰাকচাৰ আৰু এটা কোনটো আছিল আমাৰ হাওফাৰ এলভিঅলিকেইটা বাইককেইটা সো ইয়াতে যেতিয়া তোমাৰ কি হয় খাদ্যবস্তু পৰিলে ই কি হৈ যায় পাকস্থলীটো কি হৈ যায় বেলুন লাইক ষ্ট্ৰাকচাৰ ই লাহে লাহে ফুলি যায় পাকস্থলীৰ পেশীযুক্ত বেৰৰ সংকোচনে অধিক পাচন ৰসৰ লগত মিহলি হৈ যোৱাত সহায় কৰে হয় কি কৰিব যে স্কুইজ কৰা বুলি কয় ইয়াতে তোমাৰ কি হয় এই সংকোচন প্ৰসাৰণ হয় যেতিয়া খাদ্যনলীৰ পৰা আহি খাদ্যবস্তু ইয়াতে পৰাৰ লগে লগে কি হয় যে এই সংকোচন প্ৰসাৰণ হ'ব এই সংকোচন প্ৰসাৰণ হোৱাৰ ফলত ইয়াৰ বেৰৰ পৰা কি হ'ব কিছুমান ৰস ক্ষৰণ হয় এই ৰসবিলাকক তোমাৰ কি হয় গেষ্ট্ৰিক জুইচ বুলি কয় গেষ্ট্ৰিক জুইচ বা পাকস্থলীৰ ৰস বুলি কয় তাৰমানে ইয়াৰ ভিতৰৰ ফালে কি থাকে কিছুমান গ্ৰন্থি থাকে এই গ্ৰন্থিবিলাকৰ পৰা কি হয় ৰস ক্ষৰণ হ'ব ৰস কেতিয়া ক্ষৰণ হ'ব যেতিয়া খাদ্যনলীত পৰা কি হ'ব ইয়াতে গ্ৰাহনলীত খাদ্যবস্তু আহি ইয়াতে প্ৰৱেশ কৰিব তেতিয়া ইয়াৰ পৰা খাদ্য কি হয় ইয়াৰ পৰা ৰস ক্ষৰণ হয় পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থিবোৰক পাক গ্ৰন্থি বুলি কোৱা হয় পাকস্থলী গ্ৰন্থি বা পাক গ্ৰন্থি বুলি কয় ইয়াক কি বুলি কয় গেষ্ট্ৰিক গ্ল্যান্ড বুলি কয় ইংলিছ টাৰ্মবিলাকো মনত ৰাখিবা পাক গ্ৰন্থিৰ পাচক ৰসত হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষিত উৎসক যেনে পেপচিন আৰু শ্লেষ্মা আদি থাকে পাক গ্ৰন্থিৰ পাচক ৰসত কি থাকে হাইড্ৰক্লৰিক এচিড থাকে HCl আৰু প্ৰটিন বিশ্লেষিত উৎসক যেনে পেপচিন আৰু শ্লেষ্মা আদি থাকে কি পালো আমি হাইড্ৰক্লৰিক এচিড পেপচিন আৰু শ্লেষ্মা আদি থাকে এটা হাইড্ৰক্লৰিক এচিডৰনো কাম কি কিয়নো এচিড থাকিব লগা হ'ল এই হাইড্ৰক্লৰিক এচিডে কি কৰিব আমাৰ খাদ্য সৰল অৱস্থালৈ নিয়াত সহায় কৰে তাৰোপৰি হাইড্ৰক্লৰিক এচিডে কি কৰিব খাদ্যৰ লগত প্ৰৱেশ কৰা অবাঞ্ছিত যিবিলাক অণুজীৱ আছে তাক কি কৰিব হি ধ্বংস কৰে তাৰোপৰি কি কৰিব ই মানে তাৰ পিছত পেপচিনৰ কাৰ্য হৈছে কি পেপচিনে কি কৰিব এই যে পেপচিন পালো আমি পেপচিনৰ কাৰ্যটো হাইড্ৰক্লৰিক এচিডে তীব্ৰতৰ কৰে তিনিটা কাম খাদ্যবস্তুৰ অবাঞ্ছিত অণুজীৱবিলাক ধ্বংস কৰা খাদ্যবস্তু হজম হোৱাত সহায় কৰা কাৰণ খাদ্যবস্তুক ই বিয়োজন কৰাত সহায় কৰি দিয়ে ভাঙি দিয়াত তাৰোপৰি পেপচিনৰ কাৰ্য তীব্ৰতৰ কৰে হয় গতিকে প্ৰশ্নটো লিখি ল'ব লগে লগে আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ কাম কি কি আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ কাম কি কি তাৰপিছত চাবা হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পাকস্থলীৰ ৰস আম্লিক ধৰ্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰতৰ হৈ পৰে পেপচিনে কি কৰিব প্ৰটিন আংশিকভাৱে পাচন কৰে সম্পূৰ্ণভাৱে নহয় কিন্তু আংশিকভাৱে সম্পূৰ্ণভাৱে ক'ত হয় আমাৰ কেৱল এই ক্ষুদ্ৰান্তত হ'ব হয় ইয়াতে হয় সম্পূৰ্ণৰূপে পাচন ক্ষুদ্ৰান্তত বাকী আমাৰ ক'তোতে সম্পূৰ্ণৰূপে কোনো বস্তুৱে পাচন নহয় ইয়াৰ বাহিৰেও হাইড্ৰক্লৰিক এচিডৰ কাৰ্য কি হ'ব পাৰে কাৰ্য কি হ'ব হাইড্ৰক্লৰিক এচিডৰ কাৰ্য কি ই আমি পালোঁ নহয় তিনিটা কাৰ্য ই কি কৰে খাদ্য সৰল অৱস্থালৈ নিয়াত সহায় কৰে কাৰণ ই যিহেতু এচিড হয় ই বিয়োজন কৰিব পাৰে খাদ্যবস্তু তাৰোপৰি ই কি কৰিব পেপচিনৰ কাৰ্য তীব্ৰতৰ কৰে আৰু আমাৰ খাদ্যবস্তুৰ লগত প্ৰৱেশ কৰা অবাঞ্ছিত খাদ্য মানে অবাঞ্ছিত অণুজীৱবিলাক কি কৰে ই ধ্বংস কৰে এইকেইটা আছিলে তোমাৰ হাইড্ৰক্লৰিক এচিডৰ কাৰ্য এতিয়া এই যে আমাৰ খাদ্যৰ উপাদানবিলাক আছিলে তোমাৰ কি 7টা তাৰ ভিতৰত কোনটো অংশ কোনটো উপাদান ক'ত ক'ত হজম হয় মই তোমালোকক এটা চিত্ৰৰ সহায়ত বুজুৱাই দিছোঁ চাবা ইয়াতে চাবা ইয়াতে দিয়া আছে তোমাৰ খাদ্যৰ উপাদান কেইটা কি আছিল খাদ্যৰ মূল উপাদান প্ৰটিন কাৰ্বহাইড্ৰেট ফেট বা লিপিড মিনাৰেল ভিটামিন ফাইবাৰ ইয়াৰা মই কৈছোঁ আকৌ এবাৰ ক'লোঁ যে প্ৰটিন কাৰ্বহাইড্ৰেট ফেট বা লিপিড কি হয় হজম হ'বৰ কাৰণে উৎসেচক বা এনজাইম লাগে কিন্তু মিনাৰেল ভিটামিন ফাইবাৰ বা পানী এই চাৰিবিধৰ কাৰণে কি নালাগে আমাক কোনো ধৰণৰ ভিটামিন বা উৎসেচক বা জৈৱ অনুঘটক নালাগে এতিয়া তুমি চাবা খাদ্যৰ উপাদান আমি ইয়াতে এনেকৈ যদি লিখি লওঁ খাদ্যৰ উপাদান প্ৰটিন কাৰ্বহাইড্ৰেট ফেট হয় ইয়াতে আমি ছবি এটা আঁকিছোঁ মুখ এইটো হৈছে তোমাৰ এইটো লিভাৰ কোন ক'ত থাকে চাবা এইটো পাকস্থলী এইটো অগ্নাশয় এয়া ক্ষুদ্ৰান্ত ভাগ এইখিনিৰ পৰা হয় এয়া ক্ষুদ্ৰান্ত এইখিনি বৃহদান্তকয় তাৰপিছত
নেক্সট অগ্নাশয় এইটো হয় গতিকে ইয়াৰ বিভিন্ন ভাগবিলাক আছে এই যে মই তোমালোকক দেখুৱালো অগ্নাশয় লিভাৰ এইবিলাক হৈছে আমাৰ কি এনজাইম সিক্ৰেট কৰা গ্ৰন্থি ইয়াৰ পৰা কি হয় এনজাইম সিক্ৰেট হয় আচ্ছা এতিয়া তুমি চাবা যে আমাৰ মুখত এই তিনিটাৰ প্ৰটিন কাৰ্বহাইড্ৰেট আৰু ফেট এই তিনিটাৰ কাৰ্বহাইড্ৰেট কি হয় আংশিকভাৱে মুখত কি হয় পাচন হয় হ'ব মুখত পাচন হয় কাৰ্বহাইড্ৰেট আংশিকভাৱে তাৰ পিছত চাবা তাৰ পিছত আমাৰ অংশটো আহিলে পাকস্থলী এই পাকস্থলীতনো কি আংশিকভাৱে হজম হয় সম্পূৰ্ণৰূপে হজম নহয় মানে পাচন নহয় মই আগতে কৈছোঁ পাকস্থলীতনো কি আংশিকভাৱে পাচন হয় সেয়া হৈছে প্ৰটিন হ'ব প্ৰটিন আংশিকভাৱে পাচন হয় সেইকাৰণে মই পোনে লিখি দিছোঁ পাকস্থলী পোনে এইকেইটা লিখিছোঁ লিখি প্ৰটিনৰ তলত মই ৰাইট চিন মাৰিছোঁ ৰাইট চিন মাৰা মানে কি ই আংশিকভাৱে পাচন হয় কাৰ্বহাইড্ৰেট আৰু ফেট ইয়াতে কি নহয় কোনো ধৰণৰ পাচন নহয় পাকস্থলীত সেইকাৰণে মই ইয়াতে তলত পূৰণ চিন দিছোঁ ওপৰত চাবা আকৌ কৈছোঁ মুখৰ পোনে মই দিছোঁ প্ৰটিন কাৰ্বহাইড্ৰেট ফেট ইয়াতে প্ৰটিনৰ তলত পূৰণ চিন দিয়া আছে ফেটৰ তলত পূৰণ চিন দিয়া আছে মানে কি মুখত প্ৰটিন আৰু ফেট কি নহয় কোনো ধৰণৰ পাচন আৰম্ভ নহয় কিন্তু কাৰ্বহাইড্ৰেট আংশিকভাৱে হয় কাৰ্বহাইড্ৰেটৰ তলত মই ৰাইট চিন মাৰি দিছোঁ হয় তাৰপিছত তেতিয়াহ'লে আমি গম পালোঁ এই তিনিটা উপাদান আমাৰ খাদ্যনলীৰ বিভিন্ন অংশত কি হয় বিভিন্ন ধৰণে বিভিন্ন অংশত কি হ'ব বিভিন্ন উৎসেচকৰ লগ লাগি ইয়াৰ পাচন আৰম্ভ হয় মুখত প্ৰটিন কাৰ্বহাইড্ৰেট ফেট এই তিনিটাৰ কেৱল কাৰ্বহাইড্ৰেট আংশিকভাৱে কি হয় পাচন হয় তাৰপিছত পাকস্থলী পোনে মই এটা লিখিছোঁ চাবা ইয়াতে প্ৰটিন আংশিকভাৱে হজম হ'ব পাচন হয় কাৰ্বহাইড্ৰেট আৰু ফেট কোনো ধৰণৰ পাচন আৰম্ভ ইয়াতে নহয় কাৰ্বহাইড্ৰেট মুখত হৈছিল কিন্তু ফেট তুমি চাবা মুখতো হোৱা নাই পাকস্থলীতো হোৱা নাই তাৰপিছত আহিব ক্ষুদ্ৰান্তত প্ৰটিন কাৰ্বহাইড্ৰেট আৰু ফেট এই তিনিটা উপাদান সম্পূৰ্ণৰূপে হজম হয় ইয়াতে মই টিক চিন মাৰি থৈ দিছোঁ চাবা গতিকে তুমি যদি তেনেকৈ মনত ৰাখা মানে কি প্ৰত্যেকটো অংশ ইয়াতে দি কিনে যদি মনত ৰাখা তেতিয়া তুমি গম পাবা যে কি কোনটো অংশত কোনটো উপাদান পাচন আৰম্ভ হয় মুখত কাৰ্বহাইড্ৰেটৰ পাচন আংশিকভাৱে আৰম্ভ হয় প্ৰটিন আৰু ফেটৰ কোনো ধৰণৰ নহয় তাৰপিছত পাকস্থলীত কি হ'ব প্ৰটিনৰ আংশিকভাৱে হয় তাৰপিছত কাৰ্বহাইড্ৰেট আৰু ফেটৰ কি হয় এই দুটা কোনো কাৰণত নহয় তাৰপিছত প্ৰটিন কাৰ্বহাইড্ৰেট ফেট এই তিনিটাৰ সম্পূৰ্ণ পাচন ক'ত হয় ক্ষুদ্ৰান্তত হয় হয়নে এইটো ক্ষুদ্ৰান্ত ইয়াৰ পৰা এনেকৈ আৰম্ভ হয় ইয়াৰ ক্ষুদ্ৰান্ত বুলি কয় গতিকে এইখিনি কথা যদি তোমাৰ মনত থাকে তেতিয়াহ'লে তোমাৰ কেতিয়াবা মানুহৰ দেহত হোৱা পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা বাকীখিনি পাহৰিলেও তুমি যদি এইখিনি কথা লিখি দিয়া তেতিয়াও তুমি কি পাবা নম্বৰ পাবা কিন্তু আমি যদি এজ এ হ'ল গোটেইখিনি আমি মুখস্থ কৰি থওঁ তেতিয়াহ'লে কিন্তু সময়ত কি লিখিম কি নিলিখিম আমাৰ কি হ'ব পাৰে পাজল লাগিব পাৰে গতিকে তুমি মেইন এইখিনি কথা মনত ৰাখিবা যে কোনটো উপাদানৰ ক'ত পাচন আৰম্ভ হয় আৰু কোনটো উপাদান পাচনৰ কাৰণে কি এনজাইমৰ প্ৰয়োজন হয় এতিয়া আমি এনজাইমৰ বা উৎসেচকৰ কথাখিনি আমি কি কৰিম অধ্যয়ন কৰিম চাবা শ্লেষ্মাৰ কথা পাইছিলোঁ আমি পাকস্থলীত শ্লেষ্মা থাকে শ্লেষ্মাই পাকস্থলীৰ বেৰখন অন্ত আৱৰণক সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে কেনেকৈ সুৰক্ষা দিয়ে যে পাকস্থলীৰ ভিতৰৰ বেৰখনত তোমাৰ কি হয় আমি জানো যে যিহেতু হাইড্ৰক্লৰিক এচিড কি হয় তীব্ৰ এচিড হয় আৰু হাইড্ৰক্লৰিক এচিড আমাৰ দেহৰ ভিতৰত থাকিলে সিও কি হ'ব তেনেকুৱা তীব্ৰতা প্ৰদৰ্শন কৰিব গতিকে সি কি কৰিব পাৰে যে আমাৰ পাকস্থলীৰ ভিতৰৰ বেৰখনক কি কৰিব পাৰে অন্যায় কৰিব পাৰে এই অন্যায় ৰোধ কৰিবৰ কাৰণে শ্লেষ্মাই কি কৰে পাকস্থলীৰ ভিতৰৰ বেৰখনত এটা কি কৰিব আৱৰণৰ সৃষ্টি কৰে কেতিয়াবা বয়স্ক ব্যক্তিয়ে এচিডিটি হোৱা বুলি কোৱা শুনিবলৈ পাওঁ ওপৰৰ আলোচনাৰ লগত এনে এচিডিটি কিবা সম্পৰ্ক আছে নেকি আছে কিয় যে যদি শ্লেষ্মা আৱৰণখন দুৰ্বল হয় তেতিয়াহ'লে শ্লেষ্মা আৱৰণখন দুৰ্বল হ'লে পাকস্থলীৰ ভিতৰ বেৰত যিখন শ্লেষ্মা আৱৰণ থাকিব মই ইয়াতে বাৰু অকণমান কৈ দিছোঁ দেখুৱাই দিছোঁ যে এইটো পাকস্থলী ইয়াৰ ভিতৰৰ আৱৰণখনত যদি শ্লেষ্মাটো নাথাকে নহয় ইয়াতে শ্লেষ্মাটো যদি নাথাকে তেতিয়া কি হ'ব ইয়াৰ হাইড্ৰক্লৰিক এচিড থাকে নহয় HCl এই হাইড্ৰক্লৰিক এচিডে ইয়াতে কি কৰিব ইয়াতে ক্ৰিয়া কৰিব কৰি এই বেৰখন কি কৰিব পাৰে অন্যায় কৰিব পাৰে
তেতিয়া তোমাৰ কি হয় এচিডিটি হোৱা বুলি কয় আমি যে এচিডিটি হোৱা বুলি কয় সেইটোৱে হয় যে হাইড্ৰক্লৰিক এচিডৰ একশ্যন বেছি হ'লে তেতিয়া কি হয় আমাৰ পেট বুকু নহয় এইবিলাক আমাৰ বিষাব ধৰে মাটি বুকু তলতে কি হয় বিষ আৰম্ভ হয় এচিডিটি হ'লে গতিকে এই এচিডিটিৰ ফলটো কিন্তু আমাৰ গোটেই দেহতে বিষবিলাক যায় বুলি কয় গতিকে আমি গম পাম যদি শ্লেষ্মাখন যদি কি হয় মিকাছ বুলি কয় ইংৰাজীত শ্লেষ্মা যদি বেয়া হৈ যায় বা শ্লেষ্মাই যদি কাম নকৰে আৱৰণ পাতল হয় তাতে কি কৰিব হাইড্ৰক্লৰিক এচিডে কি কৰে ক্ৰিয়া কৰে আৰু সেইটোকে আমি কি বুলি কওঁ এচিডিটি হোৱা বুলি কওঁ চাবা পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্য স্ফিংটাৰ পেশীৰ সংকোচনৰ মই স্ফিংটাৰ পেশীৰ কথা কৈছিলোঁ ই লাহে লাহে ঠেলি দিয়ে পাচকনলীৰ পাছৰ অংশ ক্ষুদ্ৰান্তলৈ প্ৰেৰণ হয় পাচকনলীৰ পিছৰ অংশটো ক্ষুদ্ৰান্ত আছিলে মই অংশকেইটা তোমালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ চাবা যে ইয়াতে তোমাৰ কি হয় এয়া মুখ এখন মুখ তাৰপিছত এইখিনি গ্ৰাফনলী বুলি কয় তাৰপিছত আহি তোমাৰ কি হ'ব পাকস্থলীত পৰিব নহয় এই পাকস্থলীৰ লগত দুটা অংগ থাকে ই হৈছে তোমাৰ এইটো হৈছে লিভাৰ আৰু এইটো পেংক্ৰিয়াছ লিভাৰৰ পৰা তোমাৰ কি ক্ষৰণ হয় লিভাৰৰ পৰা তোমাৰ লিভাৰত ইয়াতে তোমাৰ এটা পিত্তথলী থাকে ভিতৰত এই পিত্তথলীত তোমাৰ কি থাকে পিত্তৰস থাকে হয় বাইল জুইচ বুলি কয় তাৰপিছত তোমাৰ ইয়াতে কি দিব অগ্নাশয়ৰ পৰা তোমাৰ কি হয় বিভিন্ন উৎসৱ ক্ষৰণ হয় কি উৎস আমি ট্ৰিপচিন এইবিলাক কাম ট্ৰিপচিনৰ অৱশ্যে আৰু কেইটামান ভাগ আছিলে এইকেইটা ইয়াতে দিয়া নাই গতিকে কি হয় ইয়াৰ পৰা ৰস ক্ষৰণ হয় এই দুইটাৰ পৰা অহা ৰস কিন্তু তোমাৰ পাকস্থলীত লগ নালাগে মন কৰিবা আমাৰ কিছুমান বহুতে মানুহ হয় পেটত হজম হ'ল সেইবিলাক শব্দ ভুল আচলতে পেটত কি নহয় পাকস্থলীত কেৱল প্ৰটিনৰহে আংশিক পাচন হয় বাকী একো পাচন নহয় গোটেইখিনি পাচন ক'ত হ'ব ক্ষুদ্ৰান্তত হ'ব কিয় হ'ব যে এই লিভাৰৰ পৰা যোৱা আৰু পেংক্ৰিয়াছৰ পৰা যোৱা কি হ'ব পেংক্ৰিয়াছ মানে অগ্নাশয় তাৰ পৰা যোৱা ৰসখিনি ক্ষুদ্ৰান্তত লগ লাগে এতিয়া ক্ষুদ্ৰান্তত লগ লাগিলে তোমাৰ কি হয় ক্ষুদ্ৰান্ততে তোমাৰ কি হ'ব কি হয় যে ই কি কৰিব হজম আৰম্ভ হ'ব পাচন আৰু ই কি হয় তাতেই পাচনটো কি হ'ব তোমাৰ সম্পূৰ্ণ হয় গতিকে আমি অংশকেইটা গম পালোঁ আকৌ চাবা এখন হৈছে মুখ তাৰপিছত এনেকৈ আহিব আহি কি পাব পাকস্থলী পাব তাৰপিছত লিভাৰ পেংক্ৰিয়াছ তাৰপিছত এইখিনিৰ পৰা ক্ষুদ্ৰান্ত আৰম্ভ হৈছে তাৰপিছত লাষ্টত গৈ এইখিনি হ'ব তোমাৰ বৃহদন্ত হয় কিতাপত অংশকেইটা দিয়া আছে ভালকৈ চাই ল'ব পাৰিবা তাৰপিছত ক্ষুদ্ৰান্তলৈ গতি কৰে প্ৰেৰণ হয় ক্ষুদ্ৰান্তটো পাচকনলীৰ আটাইতকৈ দীঘল অংশ পাচকনলীত আটাইতকৈ কি হয় দীঘল অংশ হয় বহুত দীঘল হয় আৰু বেছিকৈ পাক খাই থকাৰ বাবে ইয়াৰ অন্তঃস্থল অতি ঠেক পাক খাই থাকে সি পানীৰ খাদ্যাভাসৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতৰ ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য ভিন্ন হয় ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্যবিলাক ভিন্ন হয় আমাৰ তৃণভোজী প্ৰাণীবিলাকৰ ক্ষুদ্ৰান্তটো কি হয় দীঘল হয় দীঘল হোৱাৰ কাৰণটো অন্য নহয় যে চেলুলজ থাকে চেলুলজ হজম কৰিব মানে চেলুলজ হৈছে গছৰ বাকলিত নহয় বাকলিটো তোমাৰ হেৰি চেলুলজ আৰু কাইটিনৰ দ্বাৰা গঠিত হয় এই চেলুলজটো কি হয় আমি যদি চেলুলজ খাওঁ তেতিয়াহ'লে চেলুলজটো কি লাগে তিতা লাগে কিন্তু যিটো ষ্টাৰ্চ বা চেটহাৰ তাক যদি চবাই থাকোঁ মিঠা লাগে হয় গতিকে এই চেলুলজটো কি হয় তৃণভোজী প্ৰাণীবিলাকে চেলুলজটো হজম কৰিব পাৰে কিয় পাৰে কাৰণটো হৈছে কি যে সিহঁতৰ এপেণ্ডিক্স নামৰ যিটো অংগ আছে সেই অংগটো সিহঁতৰ আছে হয় এক্টিভ হয় আমাৰো আছে আমাৰ এইটো লুপ্তপ্ৰায় অংগ গতিকে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো দীঘল হয় দীঘল হোৱাৰ কাৰণটো হৈছে কি যে সিহঁতে ঘাঁহজাতীয় খাদ্য হজম কৰিবৰ কাৰণে কি লাগে তাত চেলুলজ হজম কৰিব লাগিব এই চেলুলজ হজম হ'ব লাগিলে তোমাৰ কি হয় বেছি সময় লাগে সিহঁতে সেইকাৰণে পাগুলি খাই থাকে যে কাৰণটো সেইটো তাৰপিছত ঘাঁহজাতীয় উদ্ভিদত থকা চেলুলজ পাচন কৰিবৰ বাবে সিহঁতৰ ক্ষুদ্ৰান্ত দীঘল আৰু পাক খোৱা অতি প্ৰয়োজন ইয়াৰ তুলনাত পানীৰ মাংস পাচন ক্ৰিয়া সৰল সেইকাৰণে মাংসভোজী প্ৰাণীৰ যেনে বাঘৰ ক্ষুদ্ৰান্তটো চুটি তো মাংস হজম কৰিবলৈ কিন্তু প্ৰক্ৰিয়াটো সৰল হয় সেইকাৰণে মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো কি হয় চুটি হয় কেতিয়াবা প্ৰশ্নটো আহে যে মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত আৰু তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তৰ মাজত পাৰ্থক্য কি বা দৈৰ্ঘ্যৰ মাজত পাৰ্থক্য কি হয় তো প্ৰশ্নটো লিখি ল'বা তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ততকৈ দীঘল কিয় প্ৰশ্নটো লিখিবা সেইটো তাৰপিছত আৰু এটা প্ৰশ্ন লিখিবা খাদ্যৰ উপাদানবোৰ কি কি
খাদ্যৰ বিভিন্ন উপাদানবোৰ ভিতৰত কোনকেইবিধ লিখিবা উপাদান হজম হ'বৰ বাবে বা পাচন হ'বৰ বাবে উৎসেচকৰ প্ৰয়োজন 3 নম্বৰ প্ৰশ্ন লিখিবা খাদ্যনলীৰ বিভিন্ন অংশবোৰৰ নাম উল্লেখ কৰা তাৰোপৰি মই হাইড্ৰক্লৰিক এচিডৰ কাম কি বুলি প্ৰশ্ন এটা দিছিলোঁ সেইটো তোমালোকে কি কৰিবা প্ৰশ্নটো লিখিবা এইকেইটা প্ৰশ্ন লিখি মোক হোৱাটছএপত উত্তৰটো পঠাই দিবা ইয়াৰ পিছত মই খাদ্যনলীৰ বাকী অংশত কেনেকৈ পাচন হয় সেই বিষয়ে তোমালোকক কম প্ৰশ্নৰ উত্তৰকেইটা মাত্ৰ মোক নেক্সট ক্লাছটো দিয়াৰ আগতে কি কৰিবা পঠাই দিবা নেক্সট ক্লাছটো তোমালোকৰ কাইলৈ বা মই পৰহিলৈ দিম গতিকে লগে লগে যাতে হোমৱৰ্কখিনি কৰি হোৱাটছএপত তোমালোকে মোক দি দিয়া ধন্যবাদ